ওয়েলকাম ব্যাক টু মাই এমডি ব্লগ আসামলৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চ' গাইজ আজি হ'ল বিশ্বকৰ্মা পূজা আৰু ৰাতিপুৱাই সাৰ পালোঁ প্ৰায় 4টা মানতে সাৰ পালোঁ আৰু সাৰ পাই অকণমান দৌৰি চৰি আহি এতিয়া ৰুমত গা চা ধুলোঁ আৰু এইফালে ধূপটো দি ল'লোঁ আৰু আমাৰ ইয়াতে কালি মালা আনিলোঁ ইয়াত বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মা পূজা উপলক্ষে নাম মাতিছে আৰু আইটেম বহুত আছে আপোনালোকে দেখা পাব ক'ত কি কেনেকুৱা কি হয় তো ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু ভিডিঅ'টো একদমেই ধামাকা হৈছে কাৰণ যিহেতু আমাৰ কোম্পানীত মানে বিশ্বকৰ্মা পূজা পাতিছে আৰু আপোনালোকক ইয়াৰ মানে প্ৰায় ভিডিঅ' মই অলপ কৰি দেখাই থাকোঁ কিন্তু আজি বিশ্বকৰ্মা হিচাপে আপোনালোকক গোটেইখিনি দেখাম আৰু এতিয়া বৰ্তমান ৰুমতে আছোঁ আপোনাৰ নিচিনা আছে আৰু বাই বেলুন ফুকাব এতিয়া আমাৰ বাই আৰু এতিয়া আপোনালোকে চাই থাকক শেষলৈকে ঠিক আছে ভিডিঅ'টো একদমেই স্কিপ নকৰিব তো অলপ থাকক আৰু চ' গাইজ বৰ্তমান আমাৰ বিশ্বকৰ্মাৰ উপলক্ষে বেলুন ফুকোৱা ৰেডি হৈ গ'ল এইফালে বেলুন আৰু এইফালে বাই আৰু এতিয়া আমি বেলুনকেইটা তাত দিম আৰু মালাটো গেটত তৈয়াৰ কৰি দিওঁ ডেক'ৰেশ্যন কৰি আছোঁ আমি যিহেতু দুটাই আছোঁ বাই আৰু মই তো চাই থাকক শেষলৈকে তো প্লিজ শেষলৈকে চাব আৰু ভিডিঅ'টো ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰি দিব ঠিক আছে চ' গাইজ বৰ্তমান আমি বেকাৰীৰ ভিতৰত আছোঁ আৰু ভিতৰৰ পৰা আপোনালোকক দেখিলে গোটাইখিনি তো ইয়াৰ পৰা মানে ইয়াতে চবখিনি ৰেডি হৈছে গোটাইখিনি চাওক না আৰু বিশেষ বস্তু আনি থোৱা আছে ফ্ৰিজত আৰু এইফালে চাহৰ কাৰণে আনি থোৱা আছে চাহপাত আৰু এইফালে গোটাই কালি ধুই চুই ৰেডি কৰি এইফালে মেচিং চেচিং কালি গোটাই ক্লিয়াৰ কৰিছোঁ চাওক না চব চাফা হৈ আছে বৰ্তমান এইটো মেচিং আৰু এইটো বিস্কুট কাটা এইটো অ'ভেন এই 3টা অ'ভেন আছে 3টা অ'ভেন চাফা কৰিছোঁ আৰু এতিয়া ঠিক আছে বৰ্তমান আমি বাই আৰু মই অকণমান মালা চালা দি বেকাৰীটো ডেক'ৰেশ্যন কৰিছোঁ এনেকুৱা কৰি বিশ্বকৰ্মা পূজা উপলক্ষে তো কেনে লাগিছে গাইজ কমেণ্ট কৰিবা আৰু বেলুন আমাৰ হাতত প্ৰায় আছে গাইজ বেলুন আৰু নাবিলো কেইটামান আছে ইয়াত আকৌ ৰুমত আছে আপেল বেলুন কেইটামান আছে আৰু যিটো নামে পাতি আহিব নামে পাতি ইয়াত বহিব আকৌ সেইফালে আমি যিটো খাবার যোগাল সেইফালে কৰিম তো চাই থাকক ভিডিঅ'টো শেষলৈকে কি হয় কি চাওক আৰু আমাৰ এইটো কৰি কেনে আৰু আমাৰ বাইদেউ এইফালে পূৰা সাজি গৈছে আজি নাম ধৰিব নামে বাতিৰ পৰা আৰু এইফালে আমাৰ বাইয়ে কলপাত ৰেডি কৰিছে এইটো চাওক আমাৰ বাইদেউ আৰু বাই আৰু এইফালে আমাৰ নামে বাতি বহাৰ কাৰণে ৰেডি কৰিছোঁ মানে গৰম এনেকুৱা দিছে এইফালে চাওক মেচিকত মানে পুৰি কেনে সামনেলটো মাৰি আছোঁ আৰু এইফালে বাইদেউ পূৰা হাঁহি মাতি কাম কৰি আছে খবৰ কলপাত কাটি আছে দে কাট দে এইফালে গাজি খোৱাৰ কাৰণে কলপাত কাটি আছে চাহৰ যিটো দায়িত্ব সেইটো মই ল'ম আজি বৰ্তমান কৰি বৰ্তমান আমি চাহৰ হোটেলত বাই আৰু মই বাই চাহ বনাবি নে নাই হা তো এইফালে গাখীৰ বহাই দিছোঁ আৰু এইফালে পুৰি শুকনি দায়িত্ব সেইফালে লেডিজ পাৰ্টিৰ এইফালে বায়ে লৈছে চাহৰ দায়িত্ব আৰু মই লৈছোঁ ৰবাই চ' গাইজ ফাইনেলি এইফালে আমাৰ হৈছে চব্জি দোকান যিটো নেকি পুৰিৰ লগত হ'ব আৰু এইফালে মছলা চছলা চব আছে আৰু আমাৰ এইটো আমাৰ জেঠী আছে আৰু এইফালে এনে নামটো সৰস্বতী নাম মাতো এনে আমি কান্দুৰী আপোনালোকে কমেণ্টত আৰু এইটো আমাৰ বাই আছে যিটো নেকি তামোল চামোল কাটা দস্তাত একদম চুপাৰ হিট এইটো আমাৰ বাই ভাল কৰি চাই লওক আৰু ইয়াৰ নাম খালে মানে চাহ তাহ বনাই ৰেডি হ'ব আৰু ৰেডি হৈ এতিয়া মানে এইটো মছলা সেই মছলাটো বহাই দিছোঁ আৰু চাহ ইয়াত বাকী আছে কেনেকুৱা হৈছে ক'ব নোৱাৰোঁ কিন্তু বনাই দিছোঁ সেইটো আৰু ভগৱানে জানে আৰু এই বাই এইফালে আমাৰ কান্দুৰী বাই নিছে চাহ আৰু ট্ৰেখন চাওক এই হাঁহি পাইছে ফুল চ' গাইছ এইফালে আমি পূৰা তেল মাৰি দিলোঁ এইটো চাওক পূৰা তেল মাৰি দিলোঁ ষ্ট'ভত আৰু কি গৰম লাগিছে এইফালে ফেন চলাব নোৱাৰোঁ ষ্ট'ভত পূৰা জুই লাগে তো এতিয়া আমি বৰ্তমান ৰুমত আৰু বিশেষকৈ আমাৰ ৰান্ধনি হৈছে জেঠী চবখিনি আমাৰ জেঠী দি দিছে মাত্ৰ মই
একদম মানে কাৰিকৰ হেল্পাৰ আৰু এইফালে জেঠি জেঠি কিবা কবি দে ক কিবা এটা তো আমাৰ জেঠি মানে এখন এটা বৰ্তমান তো ইয়াতে বঢ়িয়া কৰি ৰেডি কৰি দিছোঁ চাহটো হৈ গ'ল আপোনালোকে দেখিছে তো চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু লাগে ৰাতিছে আমি তলে পাৰিলে অকণমান ভিডিঅ' দেখাম আপোনালোকক তো ভিডিঅ'টো শেষলৈকে থাকক তো এনজয় কৰক নাম ধৰি আছে আৰু এইফালে আমাৰ বাইদেউ ধুতি বুলি আছে আগত নাম ধৰি আছে চাই আৰু মানে নামৰ কাৰণে এতিয়া কথা বনাই আৰু এইফালে পুৰি চাওক এইবিলাক পুৰি খাই এতিয়া খাওক হাতেদি খাই আছোঁ আৰু এইফালে গল্লা এতিয়া খাইছোঁ আৰু চাওক উপায় নাই চামুচে ইয়াৰে হাতেদি ধৰিছোঁ চ' গাইজ বৰ্তমান পুৰি চুৰি খাই এতিয়া ঠগীৰ কাষত লৈ ফেনৰ মানে কাষতে বহিছোঁ আৰু এতিয়া ঠগীখনৰ আগত জয় বিশ্বকৰ্মাৰ নাম লৈ আজিৰ ভিডিঅ'টো সমাপ্ত কৰিলোঁ যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব আৰু কাষত থকা লাল কালাৰৰ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব তাকে আমি দিয়া ভিডিঅ'বোৰ আপোনাৰ লগত তাত পুটুক কৰি যায় পায় তো গাইজ নিশ্চয় ছাপোৰ্ট কৰিব ঠিক আছে